এতিয়া আমি বৰ্তমান নিমাতী ঘাটত পালোঁ আৰু এই নিমাতী ঘাটৰ এখন জাহাজৰ ওপৰত উঠি আছোঁ। একদম মানে কিয়া নাজাৰা হে এয়া দেখিছে একদম এইফালে এহঁত যেতিয়া ফটো মাৰি আছে এয়া ফটো মাৰিছে এই আৰু সিও এই ফটোগ্ৰাফাৰ হৈছে আৰু সি মানে ফটো মাৰিছে আৰু আমি ইয়াত এইখনৰ ওপৰত এনেকৈ ঘূৰি ফুৰিছোঁ বিন্দাছ মানে কোনো মানুহ নাই একদম মানে পূৰা জনশূন্য তাৰ মাজত এয়া নাচিছে দেখিছে এয়া নাচিছে চব একদম মানে মজা বিহু গান এটা লগায়েই দিওঁ এইটো লাইভ ভিডিঅ' নহয় এইটো এই ইউটিউব চেনেল আছে এজন আপুনি ইয়াতে থাকে মই এইখন পৰিচালনা কৰোঁ এজনে এই জাহাজখনৰ পৰিচালনা এজন আৰু এতিয়া আমি এনেকৈ এতিয়া আকৌ আৰু অলপমান যোৰহাট টাউনখন দেখুৱাম আমি টাউনতনো 15 আগষ্ট উপলক্ষে 15 আগষ্টত মানে কিনো কৰি আছে কিনো নাই কৰা এতিয়া সকলোখিনিয়ে দেখুৱাম আপোনালোকে ভিডিঅ'টো একদম মানে পিছলৈকে চাই থাকক আৰু নমস্কাৰ বন্ধুসকল মই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ 15 আগষ্ট আহি আছে বৰ্তমান এই 15 আগষ্ট উপলক্ষে আমাৰ যোৰহাটতনো কেনেকুৱা আয়োজন কৰিছে আমি সকলোখিনি আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা দেখুৱাম এয়া হৈছে এইটো মোৰ ভাইটিৰ নিচিনা ভাইটি আৰু এয়া মোৰ বন্ধু ৰিংকু আৰু এয়া হৈছে ইয়াৰো এটা সৰুকৈ ইউটিউব চেনেল আছে সকলোৱে ছাপোৰ্ট কৰিব ইয়াৰ নাম কি বুলি আছে দীপজ্যোতি কলিতা বুলি ইউটিউব চেনেল এটা আছে সকলোৱে ছাপোৰ্ট কৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জয় আই অসম তুমি এইফালে দি গ'লে ক'ত পাম
এয়া দেখিছে এইবোৰ মানে ফানি আৰু প্ৰায় দেখিছে নাই কি কৰিব কি নকৰিব মানে একো ভাবি পাৰ পোৱা নাই আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে ইয়ালৈ আহি অনুভৱটো কেনেকুৱা হৈছে সেইটো কৈ দিয়ক কিবা এটা কৈ দিয়ক মানে আজৰি মোৰ অনুভৱবিলাক বাৰতে মাত্ৰ লগ পাই আহিছোঁ অলপ আগতে ভাল লাগিছে ন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই কৈ দে সকলোকে কৈ দে সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ চেনেলটো আৰু ভাল কাম কৰি আছে ইয়াৰো এটা এইটো মোৰ ভাইটিয়ে হয় ইয়াৰো এটা চেনেল আছে সেই চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ইয়াৰ কথাটো শুনি লওক চেনেলৰ নামটো কৈ দে আৰু মোৰ চেনেলটো তুমি দি দিবা দি দিম আৰু কিহৰ ওপৰত ভিডিঅ' বনাওঁ সেইবিলাক কৈ দে মই ভাওনা ভিডিঅ' দিওঁ বেছিভাগ ভাওনা ভিডিঅ' চাব আৰু ৰাইজ সকলোৱে শুনিছে বৰ ধুনীয়া ভিডিঅ' বনায় আৰু সেই ভাওনা ভিডিঅ' সকলোখিনি মানে এটা ভাওনা নাট্যগোষ্ঠীত আছে হয় নাই গোবিন্দ নাট্যগোষ্ঠী যোৰহাট গৰখীয়া দল বালিগাঁও আৰু গোবিন্দ নাট্যগোষ্ঠী গৰখীয়া দল বালিগাঁৱত আছে সেই গ্ৰুপটো বহি আছে গায়ন বায়ন কৰে আৰু তাত যিমানখিনি মানে ভাৱৰীয়া আছে যিমানখিনি আপোনাৰ গায়ন বায়ন কৰে আৰু আৰু ভাওনা কৰি থকা একদম ভাল ভাল এক্টৰণী আছে সেই সকলোখিনি ভিডিঅ' মানে ইয়াৰ চেনেলটো পাই যাব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিখিনি মোৰ মানে মেম্বাৰ সেই বৰ্তমান এতিয়া আমি পৰঠা খাই আছোঁ যিহেতু আমাৰ ভোক লাগি গৈছে ভিডিঅ' বনাই মানে আৰু মোবাইলতো চাৰ্জ নাই সেইটো কাৰণে আমি সেইখিনিকে ভিডিঅ' দেখালোঁ আৰু বাকীখিনি ভিডিঅ' মানে আমি আপোনালোকক পাৰিলে আমি 15 আগষ্টৰ দিনা দেখুৱাবলৈ চেষ্টা কৰিম যোৰহাটত ছুটি হৈছে ছুটি নাই এতিয়া বৰ্তমান আৰু আজি আমি ভিডিঅ' সামৰণি মাৰিছোঁ ধন্যবাদ